হাই ফ্ৰেণ্ডছ, আপোনালোকক আমাৰ চেনেল MSP সিষ্টাৰ্ছলৈ মই বিৰিনাই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই পুনৰ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু এবাৰ মই আপোনালোকক ঘৰতে অতি সহজ পদ্ধতিৰে কেনেকৈ ঘিউ বনাব লাগে শিকাম। আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘিউ বনাবলৈ আমাক লাগিব গাখীৰৰ সৰ। মই এই টেমাটোতে গাখীৰৰ সৰ কেইবাদিনো ধৰি ৰাখি গৈছিলোঁ। এতিয়া এই টেমাটোতে মিক্স কৰিবলৈ অসুবিধা হ'বৰ বাবে মই জাৰ এটাত এইখিনি লৈ লৈছোঁ। আপোনালোকৰ যদি গাখীৰৰ সৰ কম থাকে তথাপিও চিন্তা নকৰিব, গ্লাছ এটাত চামুচ দি পেলাই মিক্স কৰি থাকিলেও ঘিউ বনাবলৈ পাৰিব। এতিয়া মই এইখিনি মিক্স কৰিম ধুনীয়াকৈ। বাটাৰ বনাবলৈ আপোনালোকে মাত্ৰ কেইদিনমানহে সৰ ৰাখি পেলাই বনাব পাৰে, কিন্তু ঘিউ বনাবলৈ বহুদিন ৰাখিলেও কথা নাই, ফ্ৰিজত থৈ যাব, অকণমান গোন্ধালেও একো প্ৰব্লেম নহয়। আপোনালোকে যদি বাটাৰ বনোৱা ভিডিঅ'টো চোৱা নাই তেন্তে চাব, ডেছক্ৰিপশ্যনত লিংকটো দি দিম। এয়া চাওক, এতিয়া মাখনখিনি এক্সট্ৰা হৈ গৈছে আৰু গাখীৰ বা পানীখিনি এক্সট্ৰা হৈ গৈছে। এতিয়া আমি ইয়াৰ পৰা এইখিনি পেলাই দিম। আকৌ অলপমান পানী লৈ পেলাই এইখিনি ধুনীয়াকৈ ধুই দিম যাতে এইখিনি চাফা হয়। এনেদৰে কেইবাবাৰো ধুব লাগিব। এয়া চাওক, এনেদৰে চাফা পানী নোলোৱালৈকে আপোনালোকে ধুই ল'ব লাগিব। এতিয়া কেৰাহীত এই জাৰটোৰ পৰা আমি মাখনখিনি উঠাই দিম আৰু এইখিনি গেছত বহাই দিম। মিডিয়াম ফ্লেমত আপোনালোকে এইখিনি গলিবলৈ দিব। এয়া চাওক, অলপমান গলিছে। অলপ সময় এনেদৰে উতলি থকাৰ পাছত আপোনালোকে নিজে দেখিবলৈ পাব যে ইয়াৰ পৰা বহুত ধুনীয়া সুগন্ধ এটা ওলাব আৰু ইয়াৰ কালাৰটোও চেঞ্জ হৈ আহিব। এতিয়া ঘিউখিনি লাহে লাহে ইয়াৰ ওপৰলৈ উঠি আহিব আৰু ইয়াৰ বাকীখিনি অংশ তলত ৰখি যাব। এয়া দেখিবলৈ পাইছেনে, গেটখিনি তললৈ গুচি যাব আৰু ঘিউখিনি এনেদৰে ওপৰলৈ উঠি আহিব। এয়া আমাৰ ঘিউ ৰেডি হৈছে আৰু প্ৰায়। এতিয়া আমি এই ঘিউখিনি এটা পাত্ৰত চেকি দিব লাগিব। মই এনেদৰে এটা পাত্ৰত এই ঘিউখিনি চেকি লৈছোঁ যাতে ইয়াৰ বাকীখিনি অংশ চেকনিখনত ৰখি যায়। এয়া চাওক, গেটখিনি ইয়াত ৰখি গৈছে। মোৰ আধা লিটাৰে প্ৰায় ওলাল আৰু আধা লিটাৰতকৈ অকণমান বেছিয়ে ওলাইছে। এই সৰু গ্লাছটোত আধা ওলাইছে আৰু আধা লিটাৰ এফালে ওলাইছে। গতিকে চাওকচোন কিমান সহজতে আমি ঘিউ ঘৰতে প্ৰস্তুত কৰিব পাৰোঁ। এয়া ঠাণ্ডা হোৱাৰ পাছত আমাৰ ঘিউখিনিৰ চাওক কালাৰটো আৰু ইমান ধুনীয়া হৈছে। ইটো বটলত থকাখিনি আগতেই বনোৱা ঘিউ। আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। থেংক ইউ।